গুড মৰ্নিং সকলোকে আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ এইটো ৰুমত আজি এইটো মোৰ লাষ্ট ভিডিঅ' কাৰণ আজি আমি ৰুমটো সলাম মনটো খুবেই বেয়া লাগি আছে কাৰণ ভাড়া ঘৰত থাকিলেওতো নিজৰ ঘৰৰ নিচিনাকৈ আছিলোঁ সেইটো কাৰণে অকমান মনটো বেয়া লাগি আছে আৰু এই ঠাইখিনি যে মই কিমান মিছ কৰিম নহয় বাপৰে আৰু সকলোবোৰ বস্তু লৈ আহি পালোঁ নতুন ৰুমটো পাই বস্তুবিলাক কেনেকৈ কি কৰিম একো পাত্তাই পোৱা নাই আৰু এখন ঘৰ ভাঙি আৰু এখন ঘৰ পাতাটো মানে বহুত কষ্টকৰ মানে ৰুম হলাই থাকিলে মাথাটো গৰম হৈ যায় বিশেষ একো কাম কৰা নাই যিখিনি প্ৰয়োজনৰ বস্তু সেইখিনি সামৰি সুতৰি লৈ এইবিলাক লাহে লাহে কৰি থাকিম আৰু ভাবিলোঁ চাহ একাপ খাই লওঁ এইটো ৰুমত আমাৰ প্ৰথম কাপ চাহ আৰু আজি যেহেতু 31st আমাৰ কিন্তু 31st বুলি খানা নাই যেহেতু মঙ্গলবাৰ আৰু এইফালে চলি আছে খানা এনেকৈ মই লুকাই লুকাই চাই আছোঁ আৰু আলু ভাজি বেঙেনা ভাজি হেয়ে খানা আজিলৈ ইমানেই